মই মছলপুৰ সমষ্টিৰ 24 নং কনষ্টিটুৱেঞ্চিৰ পৰা ৰাকেশ ব্ৰহ্ম আজি আপোনালোকলৈ এটা মেছেজ দিয়াৰ কাৰণে বা মোৰ অন্তৰৰ কথা দুই আষাৰ কোৱাৰ কাৰণে মই স্পেচিয়েলি মছলপুৰ ৰাইজৰ কাৰণে আপোনালোকক আজি এই সাংবাদিক মেল কৰিছোঁ বা মই কথা ক'বলৈ আহিছোঁ। পোনপ্ৰথমে মোৰ মছলপুৰৰ সমষ্টিৰ মোৰ ৰাইজ চলি থকা যিখিনি আমাৰ মুছলমান মানুহৰ মুছলমান সম্প্ৰদায়ৰ যিখিনি ৰাইজ আছে, এই মাহ হ'ল ৰমজানৰ মাহ, লগতে লকডাউন চলি আছে। তাৰ হৈ মোৰ খুব মনত আঘাত পাই মই আপোনালোকক দুই আষাৰ একেলগে শ্বেয়াৰ কৰাৰ কাৰণে এই সেইটো কৰিছোঁ। মই যেতিয়া কেম্পিঙত আছিলোঁ, মই যেতিয়া UPPL হৈ পেলাই কেম্পিং কৰি আছিলোঁ, এই সময়ত মই বহুত মুছলমান বা নন বড়ো গাঁৱত বহুত ঘূৰিছিলোঁ আৰু মই চবকে লগ পাইছিলোঁ। আজি মই এমাহৰো বেছি মই ঘৰতে বহি আছোঁ। মই বুজি পাইছোঁ যে এই লকডাউনৰ সময়ত মানুহৰ সমস্যা। মই আজি আপোনালোকক সহায় কৰিব পৰা নাই, কাৰণ মই এজন এটা কেণ্ডিডেট হৈ আছোঁ। মই ঘৰৰ পৰা ওলাব নোৱাৰোঁ আৰু ফাইনেন্সিয়েলিও ধৰক মই সহায় কৰিম বুলি ভাবিলেও মোৰ ফাইনেন্সিয়েল একাউণ্টিংটিও চলি আছে। এই সময়ত মই আপোনালোকক সহায় কৰিব পৰা নাই, কিন্তু আপোনালোকে আশা থাকক যে আমাৰ বহুত জলদিয়ে আমাৰ কেণ্ডিডেটৰ যিখিনি আমাৰ হেৰি চলি আছে, এইটো ৱেব হ'বলৈ গৈ আছে। ৱেব হোৱাৰ পিছত মই আপোনালোকক বহুত জলদি আপোনালোকৰ গাঁৱত গৈ লগ ধৰিম আৰু আশা কৰিছোঁ লকডাউনো বহুত জলদিয়ে খুলিব। লকডাউন খোলাৰ পিছত মই আপোনালোকৰ গাঁৱত গৈ আপোনালোকৰ লগত সমস্যা আৰু সমাধানৰ আৰু আকৌ এবাৰ আলোচনা কৰিম। তো মোৰ বিশেষ ক'বলগীয়া নাই, খালি মই আপোনালোকৰ কাৰণে এই মেছেজ দিয়াৰ কাৰণে আপোনালোকক মই মই যদি UPPLৰ কেণ্ডিডেট হৈ পেলাই জয়যুক্ত হ'ব পাৰোঁ, তেনেহ'লে মোৰ ফাৰ্ষ্ট কাম মই নিজৰ মছলপুৰ সমষ্টিৰ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ আৰু নন বড়োসকলৰ গাঁৱত কাম কৰিবলগীয়া মোৰ 1 নম্বৰ প্ৰায়ৰিটি। কিয়নো মই নিজে ঘূৰিও দেখা পাইছোঁ আমাৰ মছলপুৰ সমষ্টিত খাছ কৰি চাপৰা আৰু খৰখাবাৰী, সৰু মানিকপুৰ, মেন্নাবাৰী, চাউলকুচি, যিবোৰ ঠাইত মুছলমান সম্প্ৰদায়ৰ মানুহবিলাক বেছিকৈ বেছ কৰি আছে। মই নাজানো কিহৰ কাৰণে সিহঁতৰ গাঁওবিলাকক ইমান বেয়া কৰি ৰাখিছে। মই নিজে যেতিয়া গৈছিলোঁ, মই আৱেগিকো হৈ গৈছিলোঁ। মই নিজৰ ফালৰ পৰা নিজৰ ধন খৰচ কৰি হ'লেও মই নিজৰ ৰাস্তাটো কৰিম বুলি কথা উলিয়াইছোঁ আৰু মই সঁচাকৈ কৰিম। মই দেখা পাইছোঁ ৰাজনীতিক কি বস্তু মই আগতে গম পোৱা নাছিলোঁ, কিন্তু মই এতিয়া ৰাজনীতিকত নামি মানুহে ৰাজনীতিকত কথা কৈ নকৰে বুলি কোৱা কথাটো হয়তো হয়ে নেকি, আৰু সেইটো যদি হয় এইটো নহয় বুলি মই প্ৰমাণ দিয়াৰ কাৰণে মই প্ৰথম মানুহজন ময়ে হ'ম চাগে, মই সেনেকৈ আশা কৰিছোঁ। যিয়ে নহওক, আমাৰ মুছলমান বুলি নহয়, আমাৰ বড়োসকলৰো একেই অৱস্থা। আৰু লগতে আমাৰ নন বড়ো গাঁওবিলাকতো খালি ৰাস্তা বুলি কোৱা নাই মই, যেনেকৈ চেল্ফ যোনটো জীয়াই থকাৰ কাৰণে যোনটো ৰাস্তা লাগে, জীয়াৰ কাৰণে যোনটো ব্যৱস্থা কৰি দিব লাগে, তেনে একো ব্যৱস্থা কৰি দিয়া নাই, যাৰ কাৰণে নন বড়ো জন্ম পাইছে বুলি সিদিনাখন যেতিয়া মই কেম্পিঙত ঘূৰিছিলোঁ তেতিয়া মোৰ অনুভৱ হৈছে। মই তাৰে আগত মই ভবা নাছিলোঁ যে নন বড়ো কিয় জন্ম হৈছে। মই ভাবিও পোৱা নাছিলোঁ যে নন বড়ো কিয় হৈছে। এতিয়া মই গম পাইছোঁ নন বড়ো জন্ম কিয় হৈছে। নোপোৱাৰ কাৰণে হ'বলগীয়া সুবিধা সেই নাপোৱাৰ কাৰণে নন বড়ো জন্ম হৈছে বুলি মই অনুভৱ কৰিছোঁ। তাৰ ভিতৰত আমাৰ হেল্থ ছেক্টৰত মই এইটো অনুভৱ কৰিছোঁ। আমি মছলপুৰত থাকোঁ, মছলপুৰত আমি ওচৰতে আমাৰ ডক্টৰখানা আছে, কিবা এটা হ'লে আমি বহুত জলদিয়ে চিকিৎসা ল'বলৈ পাৰে। কিন্তু এনে ঠাই আছে, যেনেকৈ মই কওঁ আপোনাৰ মানিকপুৰ, সৰু মানিকপুৰৰ ৰাইজ ইমান কষ্টত আছে, য'ত নেকি আপোনাৰ 5-6 কিলোমিটাৰ ৰাস্তা, য'ত চেণ্ট্ৰেভেলো নাই,
মইতো এতিয়া এই বৰষুণ দিব এতিয়া এই সময়ত ল'ৰা ছোৱালীবিলাকে কি ধৰণৰ হাইৱে ৰাস্তাত কানেক্টিভিটিটো কেনেকৈ পাব কাৰণ চাইকেলো ঠেলিব নোৱাৰে এইটো গাঁৱত চাইকেল হেলিলেও পিছলি যাব জোতা পিন্ধিলেও জোতা ভৰিৰ পৰা খোল খাই গুচি যাব এনে এটা পৰিস্থিতিত আজি BTC 17 বছৰ কেনেকৈ শাসন কৰিলে সেইটো এটা ভাবিবলগীয়া কথা মই বিৰাটেই দুখিত মই যদিও কালি হাৰিও যাওঁ তথাপিও মই যিখিনি মুছলমান মানুহবিলাকৰ বা নন বড়ো গাঁৱত মই নিজৰ কমিটমেণ্ট দি আহিছোঁ মই এইখিনি কাম কমপ্লিট কৰি দিম উইথিন দ্য 1 year মই অলপ বেছিকৈ সময় লৈছোঁ কিন্তু মই ইমান সময় নলওঁ কমচে কমতো মই পাক্কা কৰি দিব নলিও সেই ৰাস্তাবিলাক মই নিজৰ পইচা দি হ'লেও চেণ্ট্ৰেবেল ফেলাই দি হ'লেও মই এইখিনি মোৰ কথাখিনি মই ৰাখিম আপোনালোকে দুখ নকৰিব কাৰণ এইকেইদিন মই আপোনালোকৰ সময় দিব পৰা নাই আৰু আপোনালোকে মোক ওচৰত পাই থাকিলেহেঁতেন গম পালেহেঁতেন যে ৰাকেশে ঠিকে আছে বুলি বা ঠিকে আছে না নাই কিন্তু এতিয়া আমি দূৰে দূৰে তথাপিও আপোনালোকে মনৰ পৰা দূৰ হৈ নাযাব আৰু ময়ো আপোনালোকৰ দূৰত নহয় মই ওচৰতে আছোঁ আপোনালোকৰ মই হেল্থ ছেক্টৰত আপোনালোকক কৈছিলোঁ মই হেল্থ ছেক্টৰত এনেকুৱা কৰি কাম কৰিবলৈ ইচ্ছা যে প্ৰত্যেকটা আমাৰ যি মানে খদৰটো নহয় যেনেকৈ চাব ডিভিজনৰ নহয় যেনেকৈ আমাৰ আইঠাবাৰী আছে বা মেধা আছে বা চিংৰা বা চাফৰা বা আপোনাৰ এই কি বুলি কয় আপোনাৰ খৰকাবাৰী মেইনলি খুব মানে বেকৱাৰ্ড প্লেচ তাত হৈ আছে সেইবিলাক ঠাইত যাতে এখন এম্বুলেঞ্চ বা এটা নাৰ্ছ দিয়া এটা ব্যৱস্থা কৰি দিলেহেঁতেন সেইটো মোৰ অন্তৰত খুবেই মানে বাৰ মানে খুব মাৰি আছে কাৰণ এতিয়া জুন মাহ আহি আছে এই জুন মাহত দুনিয়াৰ মেলেৰিয়া বা অন্য ধৰণৰ ভাইৰাছবিলাক মানুহক চাথ দিব এই এনে লকডাউন চলি আছে সেই সময়ত আকৌ এনেকুৱা এটা দুৰ্যোগ এটা আহি আছে তো ৰাইজ মই যদি UPPLৰ পৰা জিকি যাব পাৰোঁ তেনেহ'লে আপোনালোকে মই যিমানখিনি কথা কৈছোঁ কমচে কম সেইখিনি কথা আপোনালোকে নিশ্চিত থাকক জিকিলেতো মই বহুত কৰিম যদি জিকিব নোৱাৰোঁ তথাপিও আপোনালোকক মই যিখিনি কথা কৈছোঁ মই সেইখিনি কৰি দিম আমাৰ মুছলপুৰতো সদৰ হিচাপে আমাৰ এতিয়ালৈকে মানে বহুত মানে এডুকেশ্যন ষ্ট্ৰাকচাৰ হ'বলৈ বাকী আছে আমি যেতিয়া UPPL দলত আহিম মুছলপুৰটো মোৰ নিজৰ ঠাই মুছলপুৰৰ কাৰণে মোৰ পুৰণি বহুত আছে মই জানো ইয়াতে এটা আজিলৈকে ডিগ্ৰী কলেজ এটা হ'ব বুলি কৈ আজি 10 বছৰ ধৰি ডিগ্ৰী কলেজ এটা মানে নহ'লগৈ মানে আৰু লগতে মানে আপোনাৰ গাৰ্লছ মানে কলেজ গাৰ্লছ ডিগ্ৰী কলেজ হোৱা কথা আছিলে আজি 10 বছৰ ধৰি আমি শুনিয়ে থাকিলোঁ সেইটোও নহ'ল কিন্তু মই যেতিয়া শাসনত আহি মই জানো ক'ত কি হৈ আছে ডিগ্ৰী কলেজ কিয় কাৰণে হোৱা নাই বা কিহৰ কাৰণে ক'ত ৰখি থাকিলে ফাইলটো মই গম পাওঁ আৰু মই যদি জিকি যাওঁ মই বহুত জলদি সেই সব কাম ইমপ্লিমেণ্ট কৰাব পাৰিম বুলি মই আশা কৰোঁ গতিকে ৰাইজ আপোনালোকে অহা ইলেকশ্যনত যেতিয়ানে মানে আমাৰ চৰকাৰে ঘোষণা কৰিব অহা ইলেকশ্যনত যাতে আপোনালোকে মোৰ কথাটো অলপ চিন্তাধাৰা কৰি যাতে ইলেকশ্যন ডেট ঘোষণা কৰাৰ পিছতে আপোনালোকে চবে মানে খুব মানে জোচ মানে একদম খুব স্পিৰিটত ৰাখি পেলাই যাতে UPPL দলক জিকাৰ ব্যৱস্থা কৰে তাৰ হয় মই খুব অন্তৰৰ পৰা আপোনালোকক মানে অনুৰোধ কৰিলোঁ থেংক ইউ মই মোৰ অন্তৰৰ এটা কথা মই যিমানে কওঁ যিমানে নকওঁ বা নকৰোঁ কিয় মোৰ অন্তৰৰ পৰা ৰাইজৰলৈ এটা মোৰ বিৰাট অনুৰোধ অন্তৰৰ পৰা মোৰ এটা অনুৰোধ যাতে আগামী ইলেকশ্যনত আপোনালোকে বড়ো আৰু অবড়ো খাস কৰি সেই ভাষাটো যাতে নাৰাখা কৰি ব্যক্তি চাই কামৰ স্বাৰ্থত ব্যক্তি চাই যোন মানুহে কাম কৰিব বুলি ভাবে আপোনালোকে তাক ভোট দিয়ক এই বড়ো অবড়ো হৈ নহয় মুছলপুৰ মোৰ কাৰণে নহয় মুছলপুৰ আপোনালোকৰ কাৰণেও চবৰ কাৰণে যিমান ৰাইজ মুছলপুৰৰ আমাৰ আছে মুছলপুৰ চবৰ কাৰণে গতিকে মুছলপুৰক মৰম কৰক বড়ো অবড়ো ৰাজনীতিটো থৈ দিয়ক এইটো মোৰ হৃদয়ৰ পৰা এটা অনুৰোধ আপোনালোকে ব্যক্তি চাই ভোট কৰিব আৰু এটা কথা মোৰ হয় এটা অপপ্ৰচাৰ চলি আছে যে মই মুছলপুৰৰ মানে কাৰাপ্টেড কণ্ট্ৰেক্টৰ মোৰ কাম হোৱা নাই বা কাম নকৰা কৰি পইচা ওলাই খাই সেই কথাৰ ওপৰত মোৰ দুই আষাৰ ক'বলগীয়া আছে
যোৱা 2 দিন আগত মই এটা আমাৰ অনসুমৈ কুংগুৰ বড়ো আমাৰ BPF-ৰ EM ছাৰৰ 2 আষাৰ কথা শুনিলোঁ। মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মোৰ মানে ক্লিয়াৰিফিকেশ্যন দিবলৈ খুজিছোঁ। মই কাকলৈ বোকা চুতীয়া ৰাজনীতি নকৰোঁ আৰু মই ইণ্ডিভিজুৱেলি কাকো আজিলৈকে বেয়া কথা কৈ পোৱা নাই আৰু নকওঁ। মই বৰিমুখ আৰু আইঠাবাৰী কামত এই কাম মোৰ নহয়। মই বৰিমুখৰ ৰাইজলৈ আপোনালোকক এটা অনুৰোধ, আপোনালোকে ভেৰিফাই কৰক যে মই এই কামত কি ইনভলভমেণ্ট আছে। আৰু হাৰিভাঙা টু বৰিমুখ এটা ৰাস্তা আছে য'ত হাফ ডাউন কাম চলি আছে, সেইটো ৰাস্তাও মোৰ নহয়। সেই ৰাস্তাটোৰ লগত মোৰ একো ইনভলভমেণ্ট নাই। হয়তো এটা কথা হ'ব পাৰে যে মোৰ গাড়ী ঘোঁৰা চলে, মোৰ নিজৰ ব্যৱসায় আছে, হয়তো মোৰ মেনেজাৰে এইবিলাক বস্তু হয়তো ক'ৰবাত বিক্ৰী পাত্তা হ'ব পাৰে, মোৰ গাড়ী ক'ৰবাত কেতিয়াবা দেখা পাব পাৰে। সেইটো লৈ পেলাই আপোনালোকে মোৰ ৰাকেশ ব্ৰহ্মৰ কাম বুলি নাভাবিব। আপোনাৰ যদি কিবা এটা আছে মোক আহি আপোনালোকে সোধক। আৰু কোনোবা ৰাজনীতিক লিডাৰে 2 আষাৰ নোহোৱা নকটা কথাটো ক'লে আপোনালোকে বিশ্বাস নকৰিব, কাৰণ মই সেই টাইপৰ মানুহ নহয়, মই সেই ব্যক্তি নহয়। আপোনালোকে আহক, আপোনালোকে আহি মোক সোধক কোনটো ৰাস্তা মোৰ, কোনটো ৰাস্তা মই কাম কৰা নাই, কোনটো ৰাস্তা মই পইচা খাইছোঁ। মই আপোনালোকক এইটোৱে এচুৰেঞ্চটো দিব পাৰোঁ যে মোৰ মচলপুৰ সমষ্টিৰ ভিতৰত আজিৰ ডেটত মোৰ এটাও কাম নাই। ছিংগল যদি আপোনালোকে কাম মোক দেখুৱাবলৈ পাৰে, মই আজিয়ে আপোনালোকে যদি মোক দেখাব পাৰে, মই আজিয়ে আপোনাক UPPL দলৰ পৰা মই ৰিজাইন দিম বুলি আপোনালোকক মই আজি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। গতিকে ৰাইজ, আপোনালোকে কোনোবা লিডাৰ কোৱাত নাযাব। গতিকে আপোনালোকে আহি চিধা মোকে আহি সুধিব। ৰাইজ, মই সিমানে কৈ আপোনালোকক আজি ধন্যবাদ দি মই